মঞ্চত তথা মঞ্চৰ আগত উপবিষ্ট ভদ্ৰমণ্ডলী, আমি মুকলি হোৱাৰ পাক মুহূৰ্তত এটি সমবেত গীত পৰিৱেশনৰ যোজা কৰিছিলোঁ আজি কিছুদিন আগৰ পৰাই। আৰু এই গীতটোৰ সম্পূৰ্ণ প্ৰস্তুতি বহুকেইগৰাকীমান ব্যক্তি আমাৰ মাজত জড়িত হৈ আছিলে। তাৰে প্ৰথমগৰাকী ব্যক্তি যিটো গীত 2004 চনতে তেখেতে লিখিছিল আৰু শুৰু কৰিছিল তেখেতেই আমাৰ স্বজাতিৰ এই গীতটি। আৰু তেখেতে বহু আজি কেইবাদিনো ধৰি আমাৰ লগত থাকি ইমান কষ্ট কৰি গীতটো সুন্দৰভাৱে সজাই পৰাই তোলাত সহায় কৰিছে। মই তেখেতক পুনতেই মঞ্চত আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতক মই আপোনাসৱৰ ওচৰত চিনাকি কৰি দিবলৈ পাই ধন্য হৈছোঁ। তেখেত হৈছে সন্মানীয় ধৰ্মেন্দ্ৰ নাথ। এই ধৰ্মেন্দ্ৰ নাথ তেখেতে গীতটো লিখিছিল আৰু সুৰ কৰিছিল। তেখেতক আপোনাসৱৰ ওচৰত চিনাকি কৰি দিছোঁ। আৰু আমাৰ এখন জাতীয় গামোচাৰে আমাৰ এগৰাকী কৰ্মকৰ্তাই চিনাকি কৰি দিছে। ইয়াৰ পিছতেই এই গীতটিত বাদ্য সংগত কৰিছে কেইগৰাকীমান ব্যক্তি। কীবোৰ্ডত আছে সন্মানীয় হিতেশ শইকীয়া। মই হিতেশ শইকীয়াকো আমাৰ জাতীয় গামোচা এখনেৰে সম্ভাষণ জনাবৰ কাৰণে আমাৰ আই মাতৃসকলক অনুৰোধ কৰিছোঁ। ঢোলটি এই বাদ্যযন্ত্ৰী সংগত কৰিছে সন্মানীয় অতুল ডেকা। মই তেখেতকো আমাৰ জাতীয় গামোচা এখনেৰে আমাক শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে এই বাদ্যযন্ত্ৰটি সংগত কৰিছে সন্মানীয় সমীৰণ ৰাজবংশী। মই তেখেতকো আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা এখনি গামোচাৰে সম্ভাষণ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। গীটাৰ সংগত কৰিছে দীপু কাশ্যপ। মই দীপু কাশ্যপক চিনাকি কৰি দিছোঁ আৰু এখন গামোচাৰে সম্ভাষণ জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। হে শ্ৰদ্ধাৰ, প্ৰথমে আমাৰ ফালৰ পৰা একাজনী ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। ৰুদ্ৰজ ব্ৰাহ্মণ নামে পৰিচিত নাথ যোগী সম্প্ৰদায়ৰ নাথ যোগ পৰম্পৰাৰ অন্যতম প্ৰধান যোগগুৰু হ'ল গুৰু গোৰক্ষনাথ। আৰু তেখেতৰ গুৰু আছিল আদিনাথ পৰম্পৰাৰ সিদ্ধগুৰু মৎস্যেন্দ্ৰনাথ। এইগৰাকী সিদ্ধ যোগী গুৰু মৎস্যেন্দ্ৰনাথৰ গুৰু আছিল আদিনাথ মহাদেৱ অৰ্থাৎ ভগৱান শিৱ। সেই ভগৱান শিৱ আমাৰ গুৰুৰো গুৰু, যাক আমি আদি গুৰু বুলি মানি আহিছোঁ। সেয়া আমি ভক্তি আৰু আৰাধনাৰে এই গীতৰ সেৱা তেখেতৰ শ্ৰীচৰণত অৰ্পণ কৰিছোঁ। এয়া আমাৰ শিল্পীসকল।
হেল্ল' আমি ধন্যবাদ জনাইছোঁ সমবেত সংগীতৰ শিল্পীসকলক লগতে আমাৰ বাদ্যযন্ত্ৰীসকলক সকলোকে সহযোগ কৰাৰ কাৰণে পুনৰবাৰ আমি ধন্যবাদ জনাই আমাৰ মুকলি সভাৰ কাম আৰম্ভ কৰিবৰ কাৰণে জিলা সন্মানীয় সম্পাদক মহোদয়ক মই অনুৰোধ কৰিছোঁ।